হেল্ল' গাইজ, প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোলৈ। এয়া মোৰ ছোৱালী আৰু মই। আজি আমি বছৰৰ প্ৰথম দিন বুলি ওলালোঁ যাবলৈ। বাইদেউ, মই, মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালী গোটেইকেইজনে ওলালোঁ। এতিয়া ক'ত যাওঁ আপোনালোকে চাই থাকিব। তাইও একেবাৰে বাপেকৰ কোলাতে বহি লৈছে, গাড়ী চলাই খুব ভাল পাইছে নেকি। এয়া আমি নাৰেংগী পালোঁ আৰু নাৰেংগীত এনেকুৱা জাম। তাৰপিছত আমাক লৈ দিলে হাজবেণ্ডে বেলেগ ফালেদি। তাৰপিছত পালোঁ আমি জেগাখিনি, ঠাইডোখৰ পালোঁ। এয়া দেখিছেই। এতিয়া পাৰ্কিঙৰ কাৰণে অলপ দূৰত যাব লাগিব। তাৰপিছত পাৰ্কিং কৰিলোঁ আমি গাড়ী। পাৰ্কিং কৰি আমি আহি পালোঁ। এয়া ভিতৰৰ গোটেই দৃশ্য আপোনালোকে দেখিছে, কিমান ধুনীয়া লাইটিং কৰিছে, ডেক'ৰেশ্যনো কি ধুনীয়া। এইখন আপোনাৰ নাৰেংগীৰ পৰা অলপ দূৰত হয়। আপোনাৰ চন্দ্ৰপুৰ নাপাওঁতেই পায়। নাৰেংগী আৰু চন্দ্ৰপুৰৰ যোনটো মেইন ৰাস্তা, সেই ৰাস্তাৰে গৈ থাকিলে আপোনাৰ ৰাস্তাৰ কাষতে পোৱা যায়। এইখনৰ নাম হৈছে টুইলাইট। এইখন মানে বহুত দিনৰ পৰাই বহুতে জানেই। ময়ো দেখি থাকোঁ, আহিম বুলি ভাবি অহাই নহয়। গতিকে আজি বছৰৰ প্ৰথম দিন হিচাপে ফুৰিব যেতিয়া ওলাই আহিলোঁ, ইয়াতে আহিলোঁ। আপোনালোকে দেখিছে কি ধুনীয়া, গোটেই একেবাৰে লাইটিং, ধুনীয়া ডেক'ৰেশ্যন, মানে গোটেইখিনিয়ে ধুনীয়া। এইখিনিৰে আপোনালোক ওপৰত এনেকুৱা ভিতৰে যাব লাগে। তাৰপিছত পিছফালে আছে আপোনাৰ এনেকুৱা জাপি, খালৈ বা ডলা চালনী, এনেকুৱা ডেক'ৰেশ্যন কৰিছে এইখিনি। তাৰপিছত তাৰ তলেদিয়ে যাব পাৰে। আমি ওপৰেৰে প্ৰথম গৈ লৈছোঁ। তাৰপিছত তলৰখিনি দেখাম আপোনালোকক। এয়া হ'ল শহাপহু। আচলতে মই কথা কৈছিলোঁ, কিন্তু মাইকটো নোহোৱাৰ কাৰণে স্পষ্ট অহা নাই। গতিকে মই এনেকুৱাকৈ মাইকটো অফ কৰি আপোনালোকৰ লগত ক'লোঁ। এইটো হৈছে আমাৰ অসমৰ গড়, আৰ্টিফিচিয়েল হয়। তাতে বোলো এক কপি ফটো উঠোঁ। দেখিছে কি ধুনীয়াকৈ সজাই ৰাখিছে। তাৰপিছত এনেকুৱাকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে, খেলা ধূলাৰ কাৰণে বহুত ধুনীয়া ঠাই। ইয়াতে সৰু ল'ৰা ছোৱালী খেলা ধূলাৰ কাৰণে বহুতখিনি বস্তু আছে। এনেকুৱা ওপৰত ৰেষ্টুৰেণ্ট এখন, তাতে খাব পাৰি। তাৰপিছত আহিল ঝুলনা টাইম। বাপেক জীয়েক পূৰা ঝুলি আছে। তাৰপিছত বোলো ময়ো অলপ আহিলোঁ ঝুলোঁ বুলি। তাই খুব ফূৰ্তি পাইছে আজি, লাইটবিলাক দেখি। প্ৰথম ওলাই আনিছোঁ তাইক ফুৰিবলৈ, ভাবিছে কি এইবোৰ, চাই খুব ফূৰ্তি পাই আছে। এইটো হৈছে আপোনাৰ চকা। তাৰপিছত এনেকুৱাকৈ ছোৱালীজনী খোজ কঢ়াইছে অলপ বাপেকে। তাই একেবাৰে ফূৰ্তিতে। এতিয়া আমি গোটেইখিনি চোৱা হ'ল। এতিয়া আমি ঘৰলৈ উভতো, কাৰণ বহুত জামো আছে। ক'ৰবাত আমি বেলেগত খাম, ইয়াতে বহুত ভিৰ আছিল। গতিকে আজিলৈ আহিছোঁ। নিউ ইয়েৰৰ শুভেচ্ছা থাকিল।